তো হে গাইছ কি খবৰ চোৱা সাগৰ সকলৰ খবৰ মোৰো ভালে দিয়ক বহুত দিনৰ মূৰত আজি এটা প্ৰেংক কল লৈ আহিছোঁ তো আজি প্ৰেংক কল কৰিম বুলি ভাবিছোঁ ৰিয়ান তো ৰিয়ানক সকলোৰে পৰা চিনিয়ে পায় ইনষ্টাগ্ৰামত একদম পুৰা ভাইৰেল হৈ আছে তাৰপিছত আজি তাক প্ৰেংক কল কৰোঁ কেনেকুৱা কি ৰিয়েকশ্যন আহে তাৰ পৰা তো সকলোবোৰ আপোনালোকক অন কেমেৰাত দেখাবলৈ চেষ্টা কৰিম বাকী বেছি দেৰি নকৰি বলক প্ৰেংক কলৰ মাজলৈ আগবাঢ়ি যাওক হেল্ল' হেল্ল' ৰিয়ান দা হয়নে হেল্ল' হেল্ল' ৰিয়ান হয়নে তোমাৰ ভিডিঅ' চাওঁ বাৰু মই ভাল লাগে ধন্যবাদ মই বিগ ফ্ৰেণ্ডে তোমাৰ ধন্যবাদ ধন্যবাদ কোৱা কি কৰি আছা এতিয়া মই শুই আছিলো ফ্ৰী আছা নে তুমি কোৱা তোমাৰ লগত মানে মোৰ এটা দৰকাৰ আছিলে পাৰ্চনেল মানে তোমাৰ ৰিচেণ্টলি ভিডিঅ'টো চালোঁ মই মাৰ লগত দিয়া বাকী চাই বহুত ভাল লাগিছে বাৰু ভিডিঅ'টো আৰু ভাবিছোঁ তুমি আৰু এটা তেনেকুৱাই ভিডিঅ' বনাব লাগিব মাৰ লগত নালাগে এবাৰ ফাদাৰৰ লগত লাগিব তোমাৰ পাপাৰ লগত অলপ টাফ হৈ যায় বাৰু ট্ৰাই কৰিম মানে কেনেকুৱা চিষ্টেম হ'ব জানা তুমি ভাবিছোঁ তুমি মাৰ লগত যিহেতু ছোৱালীৰ কথাটো কৈয়ে দিলা তোমাৰ এক্স আছিল বুলি ভাল লাগিছে সেইটো বাকী এতিয়া তুমি সেনেকুৱাই আৰু এটা কনচেপ্ট লৈ ভিডিঅ' বনাব লাগিব পাপাৰ লগত মানে তোমাৰ এক্স তোমাৰ লগত আকৌ ঘূৰি আহিছে বুলি আকৌ তুমি তাই মানে ক'ব লাগিব আৰু পাপা যে মই আকৌ বিয়া পাতিব ওলাইছোঁ বুলি খতম বাই বাই ঘূৰি নাহিলে মই কেনেকৈ ক'ম নহয় তুমি ক'ব লাগিব আৰু তুমি এনেই প্ৰেংক চিষ্টেমত বনাই দিবা ভিডিঅ'টো এনেকুৱা পাৰিবা নে তুমি ঘূৰি নাহিলে এইটো বেয়া কথা কাৰণ মোৰ এক্সৰ কথা আধা মানুহে গম পায় তাক চিনি পায় চ' কথাটো বেলেগ হৈ যাব আধা মানুহে চিনি পায় মানে অডিয়েঞ্চৰ লগতো প্ৰেংক কৰি দিলা আৰু তোমাৰ ইফালে পাপাৰ লগতো প্ৰেংক কৰি দিলা তোমাৰ ভয় লাগিছে ক্ৰাছ কেইজনী মাৰা যায় বুলি তোমাৰ ভয় লাগিছে ইনষ্টাগ্ৰামৰ ক্ৰাছ কেইজনী আকৌ বেয়া পাব বুলি তোমাক সেইবিলাক নহয় বাৰু কিন্তু সেই আৰু অহা নাই যাতে মই মিছাটো কিয় মাতো সেইটোৱে কৰিলোঁ প্ৰেংক কৰি দিবা আৰু পাপাৰ লগত তুমি চাওঁ বাৰু কি চাওঁ মানে আৰু সেনেকুৱা ভিডিঅ' এটা বনাই দিলে ভাল পালোঁ হয় আৰু ময়ো যিহেতু তোমাৰ অডিয়েঞ্চে আৰু ট্ৰাই কৰিম দিয়া বাকী হেৰি কি বুলি কয় তোমাৰ বিয়া কেতিয়া এবছৰ ৰখি দিয়া আৰু এবছৰ বাপৰে হেৰি আৰু এটা তোমাক কনচেপ্ট দিম বুলি ভাবিছোঁ মই মানে কণ্টেণ্ট দিম বুলি ভাবিছোঁ ইউটিউবত প্ৰেংক কল কৰাৰ কাৰণে কেনেকুৱা মানে ভাবিছোঁ কি আৰু তোমাৰ যিকেইজনী ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ আছে হা সেইকেইজনীক তুমি এটা কাম কৰিবা কেনেকুৱা মানে তুমি তাৰ পৰা এজনীক মেছেজ দিবা আৰু মেছেজ দি নাম্বাৰটো কালেক্ট কৰি আনিবা তুমি যিহেতু মেছেজ কৰাই আৰু ইনষ্টাগ্ৰামত ছোৱালীৰ লগত কৰা নাই মেছেজ মানে সেনেকুৱা নহয় জাষ্ট যদি কোনোবাই কিবা হেৰি ফ'ল' বেকৰ বাহিৰ আৰু এনে কিবা হাই চাইডে জাষ্ট হেল্ল'টো দিয়া যায় তাৰপিছত মই পাহৰি যাব কথা পাতিব সেইখিনিয়ে আৰু বাৰু ঠিক আছে সেনেকৈ কথা পাতিলে হ'ল তুমি কথাটো পাতি ল'বা হাই হেল্ল' কৰি মেছেজটো কৰি ল'বা ফাৰ্ষ্ট তুমি দিবা আকৌ মেছেজটো দেই তাৰপাছত ক'বা কি তোমাৰ নাম্বাৰটো দিয়াচোন বুলি কৈ তাইক প্ৰপ'জ কৰিবা তুমি মানে ফোন কৰি প্ৰপ'জ কৰি উঠি তাইক ক'বা যে তাইক ভাল লাগিছে আৰু বহুত কিবা কিবি কৈ এনেকৈ পতাবা পতাই উঠি অডিয়েঞ্চক চবকে জনাবা তাৰপাছত তোমাৰ যিকেইজনী আৰু ফলোৱাৰ্ছ আছে তাইৰ বাহিৰে বাকী যিখিনি ফলোৱাৰ্ছ আছে তোমাৰ মানে ছোৱালী দেই মই ল'ৰা আকৌ তাৰপাছত যিখিনি ফলোৱাৰ্ছ আছে সেই ছোৱালীখিনি ৰিয়েকশ্যন কেনেকুৱা হয় সেইটো চাবা বেয়া হ'ব নেকি থাৰ্কি বুলি ক'ব তাৰ বাহিৰে আকৌ কি ক'ব তাৰ বাহিৰে মানে থাৰ্কিত বাহিৰে আৰু কি ক'ব সেইটোক কৈ তাকেতো একো নাই তুমি বনাই দিবা আৰু সেনেকুৱা ভাল লাগিব বাকী কি ক'লা তুমি মোক মাৰা মাথা মাৰিছা দিলে একো নহয় মাৰা মাথা মাৰা নাই হ'লেও মানে সেনেকুৱা বনালে ভাল লাগিব আৰু প্ৰেংক কৰা হ'ব মানে তোমাৰ চেনেলৰ প্ৰেংক যিহেতু পোৱা নাই এতিয়ালৈকে প্ৰেংক নহয় কিবা বেলেগ হ'ব বাদ দিয়া কোৱা কি কৈছিলা একো নহয় প্ৰেংকে হ'ব এইটো হেল্ল' বাকী তোমাৰ ঘৰ মোৰ ঘৰ এই হাজোৰ ফালে আহি পাইছা ন আহিলে আহিবা কেতিয়াবা আমাৰ ঘৰত এজনী ছোৱালী আছে তাইৰ লগত কথা পাতিবা তুমি বাকী খবৰ কেনেকুৱা তোমাৰ আছো ভালে তোমাৰ আছো ভালে আছো সেনেকৈ আৰু দিয়া তেন্তে ঠিক আছে ৰ'বাচোন তুমি পাপাৰ লগত প্ৰেংক কলটো কৰিবা নে পিছে প্ৰেংক কলটো মানে প্ৰেংকটো কৰিবা নে পিছে ট্ৰাই কৰিম নহয় এইটো কৰিব লাগিব কিন্তু মোৰ ফালৰ পৰা পুৰা ৰিকুৱেষ্ট আছে আৰু সেইটো ভিডিঅ' পাম বুলি আশাও থাকে তোমাৰ চেনেলত দিয়া ঠিক আছে দিয়া
দেখা পালে কি ধুনীয়া ৰেছপন্স তো আপোনালোকে ভাবিছে চাগে গালি পাৰিব ময়ো ভাবিছিলোঁ প্ৰথমতে গালি পাৰিব কিন্তু তেনেকুৱা নহ'ল তেখেত ধুনীয়াকৈ আমাৰ লগত ব্যৱহাৰ কৰিলে বাকী আপোনালোকে প্ৰেংক কলটো চাই কেনেকুৱা পালে ক'ব যদিহে ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি নতুনকৈ অহাবিলাকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব পাৰিছে ছাবস্ক্ৰাইবটো কৰি থ'ব কিয়নো মোৰ চেনেলটোত আৰু ধুনীয়া ধুনীয়া প্ৰেংক কল দিবলৈ ট্ৰাই কৰিম আগৰ নিচিনাকৈ আগতে যিসকলে মোৰ ভিডিঅ' চাইছে গমে পাইছিলে মানে মই যিমান পাৰোঁ প্ৰেংক কল দিবলৈ চেষ্টা কৰিছিলোঁ তো বাকী আপোনালোকক এতিয়াৰ পৰা আকৌ প্ৰেংক কল দিম বুলি ভাবিছোঁ তো বাকী আপোনালোকে ছাপোৰ্ট কৰি যাব মৰম ভাল পোৱা দি যাব তাৰে আশা কৰিলোঁ এতিয়ালৈকে যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰিব সেইটোৱে আৰু বাকী বাই বাই